কৃষ্ণ। সকলোতে আজি কৃষ্ণ বন্দনাই শুনা গৈছে। কৃষ্ণ বন্দনাৰে মুখৰিত চৌদিশ নামঘৰ মঠ মন্দিৰ সত্ৰ সকলোতে আজি কৃষ্ণ জন্ম হোৱা উপলক্ষে হৰিনামেৰে মুখৰিত চৌদিশ। আজি আমি প্ৰাগ নিউজৰ ষ্টুডিঅ'টো এক তেনে পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এইবাৰ আপোনালোকৰ সন্মুখলৈ নৱাৰুণ সাংস্কৃতিক গোষ্ঠী যিহেতু চিপাঝাৰৰ পৰা তেওঁলোক আহিছে, আমি তেওঁলোকক নিমন্ত্ৰণ কৰি আহিছোঁ। তেওঁলোকৰ দলপতি দুহিতা বৰুৱা নেতৃত্ব দিছে। এইবাৰ দিহা নাম এটা তেওঁলোকেই উপস্থাপন কৰিব। কৃষ্ণ 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 শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ